পিছতে আমি আমাৰ এই অধিৱেশনৰ মুকলি সভাৰ কাৰ্যসূচীসমূহ চলাই লৈ যাম। সেয়ে আমি সদায় ৰাইজক মঞ্চৰ তলত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ বিপৰীত অধিৱেশন সেই অধিৱেশনৰ কাৰ্যসূচীসমূহ কিছু সময় পিছতে আমি চলাই লৈ যাম। সেয়ে আমি এই অঞ্চলৰ সদায় ৰাইজ তথা আই মাতৃসকলক মঞ্চৰ তলত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। নগৰবাসী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত তথা মঙলদৈবাসী ৰাইজত সহযোগত অনুষ্ঠিত হ'বলগীয়া 20তম নগৰবাসী অধিৱেশনৰ মুকলি সভাৰ প্ৰমুখ কাৰ্যসূচী আমি কিছু সময় পিছতে অনুষ্ঠিত কৰিম। সেয়েহে সদায় ৰাইজক মঞ্চৰ তলত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। কিছু সময় পিছতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপ্তিকা ডেকা আহি আমাৰ লগত উপস্থিত হ'ব। সেয়েহে সমূহ ৰাইজক আমি মঞ্চৰ তলত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। শ্ৰদ্ধেয় বুদ্ধিমণ্ডলী, আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ বিপৰীত মূল কাৰ্যসূচী মুকলি সভালৈ আমি আগবাঢ়িছোঁ। আমি আমাৰ যিসকল শিশু আছে তেওঁলোকৰ আশাসমূহ হেৰি দিবৰ কাৰণে জনাইছোঁ। যিসকল আমাৰ জ্যেষ্ঠ এৰি দিব আৰু আপোনালোকক জনাওঁ যে আমাৰ সকলোৱে আমি পাবলৈ পাওনা হৈছে। গতিকে সেইদৰে আমাৰ আহি বহিব গীতটো সন্ধিয়া গতিকে আৰু আন অতিথিসকলো আমাৰ ইতিমধ্যে আহি আছে, আহি পাইছে। গতিকে সকলোকে আমি শৃংখলাবদ্ধভাৱে আজি সভাখনি উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।